নমস্কাৰ। বাল্য বিবাহ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। সম্প্ৰতি জনতাৰ কণ্ঠত শুনা বাল্য বিবাহৰ ধ্বনি আকাশে বতাহে উৰে। তাতে আকৌ কিছুমানৰ কথা শুনি শুনি মাথাটো মোৰ ঘূৰে। উচিত কথাত বন্ধু বেজাৰ, তবত ভাতত মেকুৰী বেজাৰ। সঁচা কথা যদি নকয় কোনে জাতিটোক ধৰিব গুণে। বাল্য বিবাহত মৃত্যুৰ হাৰ বাঢ়িছে, বাল্য বিবাহত মৃত্যুৰ হাৰ বাঢ়িছে। লক্ষ জনতাৰ মাজত হাজাৰজনক জেলত দিওঁতে মানুহে আজি কান্দিছে। ক'ব লাগে মুন্সি মোল্লা কাজী আৰু ক'ব লাগে পুৰোহিতে। বাল্যকালত বিবাহ হলে দেহামান হয় যে হিতেৰ বিপৰীতে। কুৰআন কিতাবত আছে, যাব লাগে সকলোৱে এই সঁচা কথাৰ পাছে। কিন্তু মানুহৰ মিছা কথাই সম্প্ৰতি ফলো নধৰা হ'ল গছে। নকয় নকয় আজি কোনেও নকয়। এজনে আনজনক কৰে ভয়। নীতি শিক্ষা সম্প্ৰতি প্ৰকৃতাৰ্থত হৈছে ক্ষয়। ভাবি চিন্তি দেখিলো মই সঁচা কথাৰ বাবে হৈছে হিমন্তৰ জয়। হ'ব এদিন ৰাইজৰো জয়, যদিও হৈছে সম্প্ৰতি মানৱতাৰ ক্ষয়। বুজিব লাগিব আম গছত নধৰে জাম, নধৰে কঁঠাল গছত আম। ঠেলা বাবুৰ নামত সবেই এদিন চিধা ৰাস্তাত যাম। বুজাবুজিৰে বিয়া পাতিও বাল্য বিবাহৰ ৰোষত পৰিল। বুজাবুজিৰে বিয়া পাতিও বাল্য বিবাহৰ ৰোষত পৰিল। মোৰ নাবালিকা কন্যাৰ হত্যা দৰ্শনৰ ঘটনা আকাশে বতাহে উৰিল। তথাপিও আসামী দয় কেনেকৈনো হাৰিল। তথাপিও আসামীগণ কেনেকৈনো হাৰিল। দিছিলো এজাহাৰ বৰদোৱা থানাই। আকৌ এবাৰ মই মুখ্যমন্ত্ৰীক জনাওঁ। দুখ বেদনাই সদাবোৰ অশ্ৰু জৰে। দুখ বেদনাই সদাবোৰ অশ্ৰু জৰে। দুয়া আশীৰ্বাদ কৰোঁ আপোনাক, থাকিব আপুনি সবৰো ঘৰে ঘৰে সকলোৰে বাবে, যদি আপুনি মংগল কৰে। ভালক ভাল, বেয়াক বেয়া ক'ব পৰা আছে আপোনাৰ 1 নম্বৰ গুণ। উচিত কথাত চলক আপুনি, আপোনাক মুৰ্দাবাদ ক'বলৈ আছে ন কোন। বাল্য বিবাহ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।